হেল্ল' গাইজ, আজি আহিছোঁ এই পাহাৰ চাবলৈ। বলক আপোনালোক গোটেইখিনি পাংটং বস্তি চেৰেকা গোটেইখিনি আপোনালোকক দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱাও, ইমান ডাউন। এইবোৰ পাহাৰটো তামোল গছ চাওক, তামোলৰ খেতি। তামোলৰ পৰা বহুত টকা। এইখন এখন পাহাৰ দেখি আছে। অলপ আগত গৈ এখন নদী পামগে। নদীখন বেছি ডাঙৰ নহয়, এখন একদম খোজকাঢ়ি পাৰ হৈ যাব পাৰিম। বলক চাওঁ নদীখন। এইবোৰ জুম খেতিৰ কাৰণে গছ কটা হৈছে। এতিয়া আকৌ ইয়াৰ পিছত জুম খেতি ষ্টাৰ্ট কৰিব। এডোখৰ নদী পাৰ হৈ আহিলোঁ। নদী পাৰ হৈ আৰু আগলৈ ফালে যাম। আৰু আগলৈ চাওঁগৈ কি হয়। এখন বাইক আহি গ'ল। আস্তে আস্তে আস্তে। এতিয়া পাহাৰৰ কাষে কাষে আমি বাইকত এতিয়া ৰতনপুৰ অভিমুখে আমাৰ এই অঞ্চলৰ আটাইতকৈ দীঘল দলংখন দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। এইবোৰ খেতি কৰা হৈছে। এয়া তামোলৰ বাগান, ইতিমধ্যে পুলি লগোৱা হৈছে ইয়াত। আমি বৰ্তমান উভতি আহিলোঁ। এতিয়া বৰ্তমান গৈ আছোঁ আমি। এডোখৰ পাহাৰ এৰি থৈ আহিলোঁ।